আমি ইয়াতে ব্ৰইলাৰ মাংসৰ 1 পোৱা লৈছোঁ আৰু তাৰ লগত দিবৰ কাৰণে 2টা আলু কুটি লৈছোঁ আৰু পিঁয়াজ লৈছোঁ 2টা আৰু জলকীয়া লৈছোঁ 4টা আৰু তেজপাত লৈছোঁ আৰু লগতে লৈছোঁ নহৰু আদাৰ পেষ্টখিনি আৰু লৈছোঁ কেপচিকাম এটা সৰু সৰুকৈ কুটি। আৰু আমাৰ এতিয়া কেৰাহীখন গৰম হৈছে সেইকাৰণে আমি পৰিমাণ অনুযায়ী তেলখিনি দি লৈছোঁ। মই বৰ বেছি তেল দিয়া নাই, অলপমানহে দিছোঁ বাৰু দেই, আপোনালোকে নিজৰ ইচ্ছা অনুযায়ী দিব পাৰে। আৰু আমাৰ তেলখিনি গৰম হয় যিহেতু সেইকাৰণে আমি কাটি থোৱা পিঁয়াজখিনি আৰু লগতে আমি তেজপাত জলকীয়া আদা নহৰু সকলোবোৰ দি লৈছোঁ আৰু এতিয়া আমি এইখিনি ৰঙা হোৱালৈকে ভাজি থাকিম। আৰু আমি তেলতে পিঁয়াজ নহৰুখিনিৰ লগতে পৰিমাণ অনুযায়ী হালধি 3 চামুচ সৰু চামুচেৰে দি লৈছোঁ। আৰু এইখিনি ভালদৰে ফ্ৰাই হোৱাত আমি মাংসখিনি ইয়াতে দি এতিয়া অলপ সময়ৰ কাৰণে ঢাকি ৰাখিম। মাংসখিনি দেখিছেনে ভালদৰে ফ্ৰাই হৈছে। এতিয়া আমি ইয়াতে কাটি থোৱা কেপচিকামখিনি দি 2 মিনিটমানৰ কাৰণে ভাজি থাকিম। আৰু কেপচিকামখিনি 2 মিনিটমান ভজা হৈছে যিহেতু সেইকাৰণে মই ইয়াত কাটি থোৱা আলুখিনি দি এতিয়া একদম ভালদৰে ফ্ৰাই কৰিবলৈ ভাজি থাকিম। দেখিছেনে এইখিনি ফ্ৰাই হৈছে আৰু ইয়াতে মই সৰু সৰু মানে অলপমান জলকীয়া গুড়ি আৰু জিৰা গুড়ি দি দিছোঁ আৰু লগতে মই নিমখখিনিও দি দিছোঁ। মই কিন্তু নিমখ চামুচেৰে নিদিওঁ দেই, হাতেৰেহে দিওঁ, মানে মই চামুচেৰে দিলে উমানি নাপাওঁ ভালদৰে। কিন্তু মই ইয়াতে আলু আৰু কেপচিকামৰ বাহিৰে বিলাহী এটাও দি দিছোঁ দেই। আৰু আজি আমাৰ এই ৰেচিপিটো এতিয়া হৈ গৈছে। চ' ফ্ৰেণ্ডছ, আপোনালোকে বাৰু কেনেকুৱা পাইছে মোক কমেণ্ট কৰি জনাবচোন আৰু প্লিজ ভিডিঅ'টোত লাইক কৰিব আৰু শ্বেয়াৰ কৰিব, লগতে চেনেলটোত ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। বাই।